আমাৰ অন্বেষণস্থলীত এইমাত্ৰ বাইদেউ এগৰাকী আহিছে, লগত বাচ্চা লৈ আহিছে। চাবচোন, বাচ্চাটো অৰ্থাৎ কেঁচুৱা লগত লৈ এই ছাৰ আৰু এয়া বাইদেউ সুদীৰ্ঘকাল বিনা বেতনে শিক্ষকতা কৰি অনশনস্থলীত সপৰিয়ালে আমাৰ প্ৰতিবাদ কৰিবলৈ আহিছে। বহুত বেয়া লাগিছে, দুখ লাগিছে। মাননীয় আমাৰ প্ৰথমে আমাৰ ছাৰসকলক কৈছোঁ যে ছাৰসকল চাওক, আপোনালোকে বিভিন্নজনে বিভিন্ন অজুহাত দেখুৱাই এতিয়া চাওকচোন বাৰু বাইদেউক, এটা চাকৰি লাগে এই ল'ৰাটোক, এই সন্তানটোক মানুহ কৰিবৰ কাৰণে এখেতে যিটো কাম কৰি আছে এই কামটোৰ স্বীকৃতি লাগে। আৰু এয়া ছাৰৰ অৱস্থা দেখিলে আপোনালোকে বুজি পাব। এইজন ছাৰ, কি ক'ম, সকলোকে আহ্বান জনাইছোঁ, সকলোৱে এই যে আমাৰ ন্যায্যপ্ৰাপ্তিৰ যিখন সংগ্ৰাম, আমাৰ অস্তিত্ব ৰক্ষাৰ যি মহাৰণ, এই মহাৰণত সহযোগী হওক, সকলোৱে সহযোগী হওক। মই সকলোকে এনে দৃশ্য বিৰল, কিন্তু এনেকৈ বাচ্চা লৈ অনশনস্থলীত ৰাতি আহি উপস্থিত হোৱা কথাটো মানে বিৰল। বাবু, হেল্ল' বাবু, নমস্কাৰ দিয়া, নমস্কাৰ দিয়া। বঢ়িয়া বঢ়িয়া বঢ়িয়া। এতিয়া এই বাচ্চাইও এতিয়া মাক দেউতাকৰ চাকৰিৰ কাৰণে, প্ৰাদেশিকৰণৰ কাৰণে অনশনস্থলীত আহি উপস্থিত হৈছে। কিমান দুখদায়ক আৰু কিমান বেদনাদায়ক চাওকচোন। মই সকলোকে প্ৰাৰ্থনা জনাইছোঁ, আপোনালোক সকলোৱে এই যি আমাৰ ন্যায্যপ্ৰাপ্তিৰ যিখন মহাযুদ্ধ, এই যুদ্ধখনত আপোনালোক সকলোৱে সহযোগী হওক। আমাৰ ন্যায্যপ্ৰাপ্তি আমাৰ হ'বই, আমাৰ দাবী ন্যায্য দাবী, আৰু আমি এই দাবী যেতিয়ালৈ পূৰণ নহয় তেতিয়ালৈ এনেদৰে আজি এনেকৈ কেঁচুৱালৈ আহিছে, আৰু কালি হয়তো গোটেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহিব, হয়তো ছাত্ৰ ছাত্ৰী হয়তো আহিব। এনেকৈ অনশনস্থলীত আমাৰ অবিৰতভাৱে চলি থাকিব, যেতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ এই অনশনস্থলীত নাহিব, আমাক প্ৰতিশ্ৰুতি নিদিব, আমাৰ লগত বন্ধুত্বসুলভ ব্যৱহাৰেৰে আমাক সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি নিদিব, তেতিয়ালৈকে এনেদৰে আমাৰ অনশন কাৰ্যসূচী চলি থাকিব।